নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। আৰু আজি এই ভিডিঅ'টো মই এটা ইনফৰমেশ্যন ভিডিঅ' দি আছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেইল কৰিলে। গতিকে ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ জুনৰ 1 তাৰিখে ওলাইছিলে 2020ত, আৰু ইয়াত কোৱা হৈছিলে যে 2020 বৰ্ষত যিহেতু কম্পাৰ্টমেণ্ট পৰীক্ষা নহয়, গতিকে এইবাৰ যাতে দুটা বিষয়ত ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে। হয়তোবা সিহঁতক পাছ কৰাই দিয়া হ'ব পাৰে, সেইটো আমি সোনকালে জনাই দিম। মানে তেওঁলোকে সোনকালে জনাই দিব বুলি কৈছে সিহঁতক পাছ কৰাই দিয়া হ'ব নে নহয়। তো তাৰপিছত সেই একেটা দিনতে মানে জুনৰ 1 তাৰিখ 2020ত আৰু এটা খবৰ ওলাইছিলে, আৰু তাত কোৱা হৈছিলে যে গোটেই ভাৰতবৰ্ষত কৰোণাৰ বাবে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি দেশত এইবাৰ 2020 বৰ্ষত ফেইল কৰা ছাত্ৰ ছাত্ৰীৰ বাবে কম্পাৰ্টমেণ্ট পৰীক্ষা বাতিল কৰা হৈছে। যোৱা 1 জুন 2020ত এটা নিউজ ওলাইছিলে যে এইবাৰ কম্পাৰ্টমেণ্ট পৰীক্ষা নহয়, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে দুটা ছাবজেক্টত ফেইল কৰিছে তেওঁলোকক পাছ কৰাই দিয়া হ'ব। কিন্তু এতিয়া এটা বহুতে বেছি ভাল খবৰ আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা যে তেওঁলোকে ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ কম্পাৰ্টমেণ্ট পৰীক্ষা পাতিবলৈ গৈ আছে জুলাই মাহত। কিন্তু ইয়াৰ ডেটটো ফিক্স কৰা হোৱা নাই, আৰু সোনকালে চাগে তেওঁলোকে ডেটটো ফিক্স কৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিলে তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, এই পৰীক্ষাটো জুলাই মাহতে পতা হ'ব। গতিকে তেওঁলোকে যাতে ভালকৈ পঢ়া শুনা কৰি থাকে এইকেইটা দিন, মই তাৰে শুভেচ্ছা জনাইছোঁ। আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকা আৰু পৰীক্ষাটো দি ধুনীয়াকৈ পাছ কৰি যোৱা। 2020 বৰ্ষত মেট্ৰিকত ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বহুতেই বেছি ভাল খবৰ যে তেওঁলোকেও 2020ত দিব পাৰিব কম্পাৰ্টমেণ্ট পৰীক্ষা। এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এইবাৰ যি পৰীক্ষা পতা হ'ব ইয়াৰ অলপ ৰুলটো বেলেগ হ'ব, পৰীক্ষাৰ নিয়ম অলপ বেলেগ হ'ব। দেশত কৰোণাৰ ফলত সামাজিক দূৰত্ব বজাই ৰাখি যাতে পৰীক্ষা পাতিব পৰা যায় তাৰে চিন্তা চৰ্চা চলি আছে। ছাত্ৰ ছাত্ৰীসকলক ফেইল কৰা বিষয়ৰ ওপৰত পঢ়ি থাকিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু অতি সোনকালে ঘোষণা কৰা হ'ব ইয়াৰ যিটো ডেট। আৰু যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিল বা এই যদি নিউজটো বেলেগলৈ ফৰৱাৰ্ড কৰিব খোজে আপোনালোকে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। জয় আই অসম।